নমস্কাৰ মোৰ চেনেল স্মৃতি ব্লগছলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আমাৰ ছোৱালীৰ লগৰ কস্তুৰীৰ জন্মদিন আছিলে, সেয়েহে আমি তালৈ গৈছিলোঁ। কিন্তু ভিডিঅ' বনাম বুলি ভবা নাছিলোঁ। অকণমান যিকণ ভিডিঅ' কৰি আনিছিলোঁ তাকে আপোনালোকলৈ জন্মদিনটো উদযাপন কৰিছে। আচলতে সিহঁতৰ পৰীক্ষা থকাৰ কাৰণে বিশেষ ডাঙৰকৈ পতা হোৱা নাই। তাইৰ লগৰ ছোৱালী 4জনী লগ লাগি পেলাই জন্মদিনটো উদযাপন কৰিছে। ইমান ধুনীয়াকৈ সিহঁতে ফূৰ্তি কৰিছে, সেয়েহে ময়ো অকণমান ভিডিঅ' কৰি আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। এয়া দেখিছে সিহঁতৰ আনন্দবোৰ, সঁচাকৈ ল'ৰা ছোৱালীৰ আনন্দতে আমাৰো আনন্দ লাগে। এয়া সিহঁতৰ ককাক আইতাকৰ লগত 4জনীয়ে ধুনীয়াকৈ উঠিছে। তাৰপিছত আহিলে আমাৰ ফটো ছেশ্যন। আমিও 4জনীয়ে ছোৱালীকেইজনীক আগত লৈ একপি ফটো তুলিলোঁ। কেনেকুৱা হ'ল জনাবচোন। দিনটো সঁচাই আজি বহুত ভাল লাগিলে আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিলোঁ। ধন্যবাদ।